বেলুন ফুলাই আছে এইফালে ভণ্টিজনী ফুলাইছা এইফালে ভাত বাঢ়ি থকা হৈছে বেটাক খুৱাবৰ কাৰণে ধুনীয়াকৈ খানা ৰেডি হৈ গ'ল আৰু এইফালে ডেক'ৰেশ্যন কৰাটো হৈ গ'ল চবেই হৈ গ'ল তাৰপিছত এইফালে মা আইতা আৰু লগৰ জেঠাইহঁতে বহি আছে এইফালে জেঠাই ধুনীয়াকৈ হাঁহি দিছে এইফালে বেটা অকণমান বেটা এটা আছে আৰু এইফালে চাওক মই ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ আৰু এতিয়া আৰু দাদাক মই ধুনীয়াকৈ গামোচা এখন দি দিছোঁ এইফালে ধুনীয়াকৈ বেটাক পিন্ধাই দিছোঁ চাওকচোন আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই শেষলৈকে পিন্ধাই থোৱাৰ পিছতে মই দাদাকো পিন্ধাই দিলোঁ আৰু এইফালে ডলাৰ এখনত ধুনীয়াকৈ কিছুমান বস্তু সজাই থোৱা আছে আৰু এয়া আছে কিতাপ পইচা জুই চলাই ধান মাটি আৰু চাউল আছে আৰু কেঁচি আৰু থালি এখনত দিয়া আছে মাটি চাকি এগছ তাৰপিছতে তামোল দুটা পাণ দুখিলা তেনেকৈ দিয়া আছে আৰু ফুল দিয়া আছে আৰু বেটাক ধৰিবলৈ দিয়া হৈছে ইয়াত কিছুমান নীতি নিয়ম আছে এয়া মই ভালকৈ নাজানো এবাৰেই প্ৰথম দেখিছোঁ আৰু তাত যোনটো বস্তু মানে প্ৰথমতে ধৰে সেইটোৱে কিবা এটা হয় বুলি কয় মই ইমান ভালকৈ নাজানো আনৰ মুখত কোৱাহে শুনিছোঁ সেইটো কাৰণে এতিয়া ফাৰ্ষ্ট মানে বেটাই চাউলখিনিকে মই ধোৱা দেখিলোঁ আৰু ধানখিনি ধোৱা দেখিলোঁ ধান চাউল ধৰিলে লক্ষী বুলি কয় সেয়া আইতাহঁতে কৈছে মই কিমান দূৰ সত্য নাজানো তাৰপিছত সেইবিলাক কৰি তাৰ পিছতে এতিয়া মামাকে খুৱাই দিছে মই বনাইছিলোঁ পায়স আৰু এইফালে মিঠাই দিয়া আছে তাৰপিছতে হাঁহ মাংস কোমোৰা আৰু দালি আৰু কণী দুটা তেনেকৈ দিয়া আছে এতিয়া মমায়েকে খুৱাই আছে আৰু তাই খাই আছে চাওকচোন কিমান ধুনীয়াকৈ বহি ভালে আৰু লগতে আম ডালিম আঙুৰ দিয়া হৈছে এইফালে মমাইকে দিয়া উপহাৰ খুৱাই থোৱাৰ পিছতে এতিয়া মই খুৱাই দিছোঁ আৰু কেনেকৈ খাব লাগে এইফালে বাপেকে শিকাই আছে ইফালে মই মাছ লৈ লৈছোঁ আৰু ভাতৰ লগত অকণমান মানে নিয়মটোকে মই খুৱাই দিম এতিয়া ইফালে আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো আঙুলি ইয়াতে আকৌ আঙুলি ইয়াতে কথা খুৱাই থোৱাৰ পিছতে এতিয়া বাপেকে খুৱাই দিব লৈছে এইফালে চাওক ধুনীয়াকৈ চব মিক্স কৰি লৈছে আৰু তাই জোকাৰি আছে ধুনীয়াকৈ যিহেতু আমি ভাত খাই থাকিলে মানে বেটাই চাই থাকে আমি দুটাই কথা পাতি পাতি খাই থাকোঁ তাই চাই থাকে আমাৰ বহুত বেয়া লাগে খুৱাই দিব মন যায় তো আজিৰ পৰা তাই খাব সেইটো কাৰণে মনটো বহুত ভাল লাগিছে এতিয়া বাপেকে ধুনীয়াকৈ খুৱাই দিছে আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো মাখি আহিছে ভালে পাইছে টেঙা মিঠা চব আজি খাব পাইছে আইচক্ৰীমে খাই দিয়া শেৱালি এজনী শেৱালি এজনী আমি খুৱাই দিয়াৰ পিছতে এতিয়া মায়ে খুৱাই দিছে এনায়েকৰ হাতেৰে খাইছে এইফালে কিমান ধুনীয়াকৈ খাই আছে বেটাই চাওকচোন তাই আমি খাই থাকিলে মানে তাৰো খাব মন যায় কিন্তু আজিৰ পৰা তাই পাই গ'ল সেইটো কাৰণে মোৰ মনটো বহুত ভাল লাগিছে এইফালে আমি চবেই মানে ধেমালি কৰি কৰি খুৱাই আছোঁ তাই মায়ে ধুনীয়াকৈ বেটাক জোকাৰি জোকাৰি খুৱাই আছে কিমান ফূৰ্তি পাইছে চাওকচোন আৰু মায়ে খুৱাই থোৱাৰ পিছতে এতিয়া পেহীয়েকে খুৱাই দিছে তাইক
পেহী মানে মোৰ নন্দা হয়, তাই খুৱাই দিছে ধুনীয়াকৈ। ইফালে বেটাই কিমান ধুনীয়াকৈ খাই আছে চাওকচোন, খুব মানে তাই ভাল পাইছে আজি খাবলৈ। আৰু টেষ্টটো মানে চবতে মানে বেলেগ বেলেগ পাইছে, মিঠা পাইছে, চোকা পাইছে, চব পিনে পাইছে। এনে তাই বহুত ভাল পাইছে। আৰু এইফালে আমাৰ ভণ্টি ছোৱালীজনীও খুৱাই দিছে, তাই কিমান ফূৰ্তি পাইছে চাওকচোন। সঁচাই আজি মানে খুব ভাল লাগিছে মই। আৰু ভাত খুৱাই দিয়াৰ পাছতে মই ড্ৰেছযোৰ অকণমান চেঞ্জ কৰি ল'লোঁ, যিহেতু বহুত গৰম পৰিছিলে, সেইকাৰণে ইফালে কেক কাটিবৰ কাৰণে ড্ৰেছযোৰ চেঞ্জ কৰি ল'লোঁ। আৰু এইফালে আপোনালোকৰ পেণ্ডেলটো দেখাই আছোঁ, ইমান ডাঙৰ নহয়, সৰুৱে হয়। সেইটো কাৰণে ইয়াত কাৰিকৰেনো কি কৰিছে আপোনালোকক তাকে দেখাবলৈ আহিছোঁ। এইফালে চাওক, কাৰিকৰে ধুনীয়াকৈ খানাবিলাক ৰেডি হৈ গ'ল। এতিয়া আলহীবিলাকক খাবলৈ দিয়া হৈছে। এতিয়া ফাৰ্ষ্ট এইখিনি আলহী খাই লৈছে, আৰু এইফালে ভিতৰত বহি আছে, এইখিনি মোৰ ঘৰৰ মানুহ আহিছে, বৌহঁত আহিছে, দাদাহঁত আহিছে, আইতা, খুৰী আৰু ভণ্টিহঁত আহিছে। এইফালে দাইটি বহি আছে, আৰু এইফালে মোৰ লগৰ হয় বহি আছে। আৰু এইখিনি ছেকেণ্ড তবাৰ খানা হয়। মানুহ আহি আছে, খাই আছে, গৈ আছে এইবিলাকে। আৰু বহুত আহিছে, 150মান হ'বই। মই ইমানখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ, আপোনালোকক অকণমানে মই দেখাইছোঁ, যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। যিহেতু মই মাকজনী হৈ যদি মই অকল মোবাইলটো লাগি থাকোঁ, কথাটো বেয়া হ'ব। সেইটো কাৰণে যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'বিলাক পাছত মই ধুনীয়াকৈ চাব পাৰিম, স্মৃতি হিচাপে এইবিলাক থাকি যাব। আৰু এইফালে মাহীহঁত আহিলে, মাহীহঁতে খাইছে, আৰু বহুত আহি গ'ল আৰু খাই গ'ল। এইখিনি ৰাতি হয়, ৰাতি 11টামানে বাজিলে। তেতিয়ালৈকে আমাৰ আলহী আহিয়ে আছিলে, সেইটো কাৰণে মই বেছি দেখাব নোৱাৰিলোঁ, মই অকণমানেই ভিডিঅ' কৰিব পাৰিলোঁ।